ক্ষমতা তাৰ হাতত থাকিব তাক লৈ কৰা কম্পিটিশ্যনত ভূপেন বৰা উফৰি গৈছে আৰু গৌৰৱ গগৈ প্ৰতিষ্ঠিত হৈছে বিহালী সিটটো বেলেগ একো নহয় মানে এটো তেওঁলোকে এই যে আমাৰ সন্মিলিত মৰ্চাৰ পৰা আঁতৰি গৈছে সেইটো আঁতৰি যোৱাটো তাৰমানে ভূপেন বৰা ডাঙৰীয়াই বিচাৰিছিলে যে ঐক্যবদ্ধভাৱে থাকি 26টো আমি জয় হ'ব লাগে গৌৰৱ গগৈ বিচাৰিছে যে নহয় ক্ষমতা দলৰ ভিতৰত বিজেপি দলৰ কি কয় কংগ্ৰেছ দলৰ ভিতৰত ক্ষমতা গৌৰৱ গগৈৰ হাতলৈ আহিব লাগে আৰু ভূপেন বৰাক ক্ষমতাচ্যুত কৰিব লাগে ক্ষমতাৰ অৰিয়াউৰিতে এইটো ভাগিছে বেলেগটো কাৰণ নহয় আপোনালোকে নিশ্চয় জানে আসলতে বেলেগ যি কথা কওঁ নকওঁ টকা পইচাৰ কথা আপোনালোকে কৈছে টকা পইচাৰ বেগৰ কথা কৈছে সেইবিলাক সব হ'ব পাৰে মই নাজানো হ'বও পাৰে কিন্তু আসল যিটো কথা সেইটো হ'ল যে গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ মাজত সংঘাতৰ কাৰণেহে এই ঘটনা সংঘটিত হৈছে গৌৰৱ গগৈয়ে প্ৰমাণ কৰিব খুজিছে যে তেওঁৰ মতে দিল্লী চলে গৌৰৱ গগৈ প্ৰমাণ কৰিব খুজিছে যে তেওঁৰ মতে দিল্লী চলে আৰু 26ত গৌৰৱ গগৈৰ নেতৃত্বত অসমত নিৰ্বাচন হ'ব লাগিব এটো প্ৰমাণ কৰিবৰ কাৰণে ভূপেন বৰাক উফৰাই পঠিয়াইছে ভূপেন বৰাৰ কথা তেওঁলোকে অস্বীকাৰ কৰিছে ভূপেন বৰাই যিটো ইউনিটি বনাইছিলে ঐক্যমঞ্চ মৰ্চা বনাইছিলে সেইটোক তেওঁলোকে নাকচ কৰিছে বেলেগ একো নহয় ক্ষমতাৰ দ্বন্দ্বত কংগ্ৰেছে কাৰ হাতত ক্ষমতা যাব সেই অহংকাৰত সেই দম্ভত কংগ্ৰেছে ঐক্যমঞ্চটো ভাঙি দিছে কিন্তু এটা কথা খাটাং যে এটা পক্ষ ভূপেন বৰাৰ নেতৃত্বৰ যিটো পক্ষ সেই পক্ষটোৱে কিন্তু বিচাৰিছিলে যে আমি ঐক্যমঞ্চত থাকো কংগ্ৰেছৰ এই ঐতিহাসিক বিশ্বাসঘাতকতা মই নাম দিছো ইয়াত আমি ৰাইজৰ দলে নাম দিছো কংগ্ৰেছৰ ঐতিহাসিক বিশ্বাসঘাতকতা এই বিশ্বাসঘাতকতা কেৱল 15টা আঞ্চলিক আৰু অন্যান্য দলক নহয় বিৰোধী দলক নহয় কেৱল এই বিশ্বাসঘাতকতা অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাতকতা এই বিশ্বাসঘাতকতা আদৰ্শৰ প্ৰতি বিশ্বাসঘাতকতা কংগ্ৰেছৰ আৰু এই বিশ্বাসঘাতকতা হৈছে দুজন মানুহৰ মাজত সংঘাতৰ ফলস্বৰূপে গৌৰৱ গগৈ হাতত ক্ষমতা থাকিব গৌৰৱ গগৈ কংগ্ৰেছক লিড কৰিব নে ভূপেন বৰাই কংগ্ৰেছক লিড কৰিব এই ক্ষমতাৰ দ্বন্দ্বত মদগৰ্বী হৈ গৌৰৱ গগৈ এই ঐক্যমঞ্চ ভাঙি দিছে মোক বহুতে বেয়া পাইছে কেলে মই কৈছিলোঁ যিদিনা মিটিং হৈছিলে যিদিনা জিতেন্দ্ৰ সিং আহিছিলে জিতেন্দ্ৰ সিং অহাৰ দিনা ৰাইজৰ দলৰ তৰফৰ পৰা আমাৰ প্ৰস্তাৱ আছিলে যে কমিটি বনাব নালাগে কমিটি বনাই কাকো ফচুৱাৰ কোনো প্ৰয়োজন নাই সেইদিনাই মিটিঙতে 2 ঘণ্টা লাগে 3 ঘণ্টা লাগে 4 ঘণ্টা লাগে কথা বাৰ্তা পাতি সেইদিনা মিটিঙতে কেণ্ডিডেট ঠিক হ'ব লাগে আৰু কংগ্ৰেছক বাৰম্বাৰ কৈ আছিলোঁ ধমকি দিহে কংগ্ৰেছকতো আমি এই মিটিংখনৰ কাৰণে সন্মান কৰিছিলোঁ তেওঁলোকে নবহেই ইলেকশ্যনৰ একদম মানে আপোনাৰ একেবাৰে হেৰি ডেট ঘোষণা নিৰ্বাচন আয়োগে ডেট ঘোষণা নকৰালৈকে তেওঁলোকে নবহেই কাৰো লগত পিছুৱাই থাকে ইয়াৰ বিপৰীতে শাসক পক্ষবিলাকে 2 মাহৰ আগতে কোনে ক'ত খেলিব প্ৰত্যেকটো দলৰ লগত এখন ভাগ বতৰা কৰি দিলে আমি যেতিয়া হাল্লা লগালোঁ যে তোমালোকে কিয় নবহা তেতিয়া বহিলে বহাৰ পাছত তেওঁলোকে ফচাবৰ কাৰণে কমিটি এখন বনাই দিছে মই বাৰম্বাৰ কৈছোঁ বাকীবিলাকে বুজি নাপালে পলিটিক্স কংগ্ৰেছৰ পলিটিক্সটো মই বাৰম্বাৰ কৈছোঁ যে এই কমিটি বনাই লাভ নাই কমিটি বনাই আমি 5জন মানুহে প্ৰতিবেদন দিম কংগ্ৰেছে নামানিব তাৰপিছত এইটো চান্স হিচাপে ল'ব গতিকে ইয়াতে বহিলে জিতেন্দ্ৰ সিঙক মইতো কৈছিলোঁ যে আপুনি ফ্লাইট কেঞ্চেল কৰক জিতেন্দ্ৰ সিঙেও কৈছিলে যে মই ফ্লাইট কেঞ্চেল কৰি বহোঁ তাৰপিছত নহ'লগৈ কথাটো বহি লৈ শেষ কৰি আমি সেইদিনাই কেণ্ডিডেটছাৰ ঠিক কৰিব লাগিছিলে এতিয়া কংগ্ৰেছৰ ভিতৰত সংঘাত আৰু কংগ্ৰেছৰ ভিতৰত ক্ষমতাৰ দ্বন্দ্ব আৰু আদৰ্শবিহীনভাৱে হ'লেও তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত আমি কিমান প্ৰতিবাদ কৰিছিলোঁ এই আদৰ্শবিহীনতাৰ কাৰণে এই ভ্ৰষ্টাচাৰৰ কাৰণে এই দুৰ্নীতিৰ কাৰণে সেই একেই কংগ্ৰেছক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে যদি সেই আদৰ্শ সলনি নকৰে কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে অসমৰ মানুহে যদি আদৰ্শ সলনি নকৰে এইবাৰ আকৌ প্ৰমাণ কৰি দিলে যে আকৌ ক্ষমতাৰ কাৰণে তেওঁলোকে সকলো আদৰ্শত কম্প্ৰমাইজ কৰিব আপোচ কৰিব আকৌ গৌৰৱ গগৈ এইটো প্ৰমাণ কৰি দিলে এইটো কিয় হ'বলৈ পাইছে কিয় গৌৰৱ গগৈ ইমান অহংকাৰী মানুহ হ'ব লাগে তেওঁ কিয় আকাশত একদম মানে ডাৱৰৰ ফাকৰ পৰা এনেই কাঁড় মাৰি থাকিব লাগে তেওঁ যদি কিবা সঁচাকৈ তেওঁ ক'বলগীয়া আছিলে আমাৰ লগত কথা পাতি চবেই আমি ঠিক কৰিব পাৰোঁ কোন কেণ্ডিডেট হ'লে ভাল হয় তেওঁ মিটিঙলৈও নাহে তেওঁ কথাও কাৰ লগত নামাতে অহংকাৰৰ গজদন্ত মিনাৰত থাকিব আৰু অহংকাৰৰ গজদন্ত মিনাৰত থাকি দিল্লীৰ পৰা আমি নিয়ন্ত্ৰণ কৰিম এইটো কৰিলেতো কোন মানুহ থাকিব অসমৰ মানুহ তেওঁ ইমান অহংকাৰটো ভাল নহয় নহয় ৰাজনীতিত ইমান অহংকাৰটো ভাল নহয় নহয় আমি
তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালৰ দুৰ্নীতিৰ বিৰুদ্ধে যুদ্ধ কৰি আমি অসমত মানে দুৰ্নীতি বিৰোধী ধাৰাৰ সৃষ্টি কৰিছিলোঁ। কেৱল কেলেংকাৰী ভ্ৰষ্টাচাৰ কাৰো কথা নুশুনে তেতিয়া। এতিয়াও আকৌ মানুহৰ কথা নুশুনে ট্ৰেণ্ড আৰম্ভ হৈ গ'ল। এইটো কি ধৰণৰ কথা? সেইকাৰণে আজি আমি মিটিং দিছোঁ অপজিশ্যন পাৰ্টিবিলাকৰ। এতিয়া আমাৰ যিখিনি আমাৰ অসমৰ কংগ্ৰেছক বাদ দি যিখিনি পাৰ্টি আছে চববিলাক বেলেগ বেলেগ কামত বেলেগ বেলেগ ঠাইত আছিলে, তথাপি আকস্মিকভাৱে আমাৰ 11:30 বজাত আজি এই বিষয়টো আলোচনা কৰিবৰ কাৰণে হোটেল কি নাম গেটৱে গেণ্ডুৱেৰ আমাৰ 11:30 বজাত এই বিষয়ক লৈ মিটিং হ'ব আৰু সেই মিটিঙতে গোটেই কথাবিলাকক লৈ আলোচনা হৈ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আজি 11:30 বজাত এই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। বাকী 4টা যি সমষ্টি আছিলে সেই সমষ্টিকেইটাত বিৰোধী ঐক্য মঞ্চৰ বাকী ৰাজনৈতিক দলকেইটা এতিয়া প্ৰাৰ্থী দিব নেকি? আজি এতিয়া 11:30 বজাত আমি সিদ্ধান্ত ল'ম। এইটো যদু বংশ ধ্বংসৰ কাৰবাৰটো নিশ্চয় নকৰোঁ আমি। যদু বংশ মানে বিজেপিক জিকাবৰ কাৰণে য'তে ত'তে কেণ্ডিডেট দিয়া এই কাৰবাৰটো নিশ্চয় আমি নকৰোঁ দেই। এইটো কোনো পধ্যে কোনো জেক মাৰিলেও এইটো কাম নহ'ব। কোনো পধ্যে এইটো কথা নহ'ব। আমি এইটো মই অন্তত থাকিলে এইটো হ'বলৈ নিদিওঁ। বিজেপি আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু আৰু বিজেপিক হৰুৱাৰ স্বাৰ্থত আমি সকলোৱে যিকোনো ধৰণে হ'লেও ঐক্যবদ্ধ হৈ থাকিব লাগিব। এইটো কথা খাটাং। কংগ্ৰেছে নিজেই ইউনাইটেড ফ্ৰণ্ট ভংগ কৰিছে, কংগ্ৰেছে নিজেই সন্মিলিত মঞ্চ ভংগ কৰিছে আৰু কংগ্ৰেছে নিজেই এদিন আহি আকৌ ক'ব লাগিব যে আমাৰ ভুল হৈছে। তেওঁলোকে বিজেপিক তেওঁলোকে এটা মাত্ৰ সমষ্টিৰ কাৰণে, তাকো কোন মানুহক দিবৰ কাৰণে? এজন বিজেপিৰ মানুহক দিবৰ কাৰণে, যাৰ কোনো আদৰ্শ নাই, যাৰ কোনো লক্ষ্য নাই, যাৰ কোনো দেশৰ প্ৰতি কোনো ধৰণৰ দায়বদ্ধতা আমি কেতিয়াও দেখা নাই, কোনো সমাজৰ কামত আমি কেতিয়াও দেখা নাই। সেই মানুহজনক চিট দিবৰ কাৰণে গৌৰৱ গগৈ ইমান পাগল হৈছে কিয়? সেইটো নাজানো। ভূপেন দায়ে আমাৰ প্ৰতি সদিচ্ছা, ঐক্যমঞ্চৰ প্ৰতি সদিচ্ছা, ঐক্যবদ্ধ হৈ থকাৰ সদিচ্ছা সদায় পোষণ কৰি আহিছে। গতিকে ভূপেন বৰাৰ প্ৰতি আমাৰ কোনো ব্যক্তিগতভাৱে তেওঁৰ প্ৰতি কোনো খং ক্ষোভ আমাৰ নাই। ভূপেন বৰাৰ প্ৰতি বন্ধুত্ব আমাৰ একদম স্পষ্ট ৰূপত এতিয়াও আছে। সেইটো কথা খাটাং, কাৰণ তেখেতে ধৈৰ্য সহকাৰে তেখেতে চিটটো দিবৰ কাৰণে ঐক্যবদ্ধভাৱে চবেই মিলি খেলি, মানে কি আমি কৈছিলোঁ কি কেণ্ডিডেট চবেই মিলি ঠিক কৰিম, খালি কংগ্ৰেছে খেলিব নালাগে, কাৰণ কংগ্ৰেছে 4টাত খেলিলে। এটা চিটটোতো 15টা দলক এৰি দিব লাগিব। 5-1ত যদি নামানে তেতিয়াহ'লে কংগ্ৰেছক কোনে মানিব? গতিকে এটা মাত্ৰ চিট খুলিছিলোঁ আৰু সেই চিটটোক লৈ গৌৰৱ গগৈ যি ৰাজনীতি কৰিলে, তেওঁলোকৰ নিজৰ ভিতৰৰ কাজিয়াটোক ইয়াতে গোটেই ঐক্যমঞ্চৰ কাজিয়াত পৰিণত কৰি পেলাইছে। এইটো দুৰ্ভাগ্যজনক। এইটো হ'ল সম্পূৰ্ণৰূপে গৌৰৱ গগৈ অহংকাৰৰ কাৰণে হৈছে, বেলেগ একো নাই। নাজানো, মই একো নকওঁ সেইবিলাক বিষয়ক লৈ। আপোনালোকে নিশ্চয় দেখিছিলে যে মোক বহুতে বেয়া পাইছিলে। মই 2টা কথা কৈছিলোঁ, ইউনিটি এণ্ড মেৰিট। যিজন কেণ্ডিডেট দিব লাগিব তেওঁ জিকাৰ সম্ভাৱনা থাকিব লাগিব, উইনেবিলিটি থাকিব লাগিব। সেই কথাটো কোৱাৰ কাৰণে মোক বহুতে বেয়া পাইছিল। আপোনালোকে দেখিছে মই মুখখন অলপ বন্ধ কৰি ৰাখিছিলোঁ এইকেইদিন, দেখিছেনে নাই আপোনালোকে? মই বাৰম্বাৰ কৈ আছিলোঁ যে 2টা বস্তু থাকিব লাগিব। 1 নম্বৰটো হ'ল যে আমি ইউনাইটেড হ'ব লাগিব, আৰু 2 নম্বৰটো হ'ল প্ৰাৰ্থীজনো আমি দৰকাৰ হ'লে সলাই দি, কোনো কথা নাই নহয় আমুকজনকে দিব লাগিব বুলি, চবেই মিলি আহক ভাল প্ৰাৰ্থী এজন ঠিক কৰোঁ বুলি মই কৈছিলোঁ। সেইকাৰণে মই অলপ অপ্ৰিয় হৈছিলোঁ। এই কেইদিনমান আপোনালোকে নিশ্চয় দেখি আছে আমাৰ গ্ৰুপৰ ভিতৰতে মই অলপ অপ্ৰিয় হৈছিলোঁ, কাৰণ মই কৈছিলোঁ যে এজন